ভাগৰ লগা বিধৰ মানুহ নহয় নহয় মানুহজনী আৰু ল'ৰা ছোৱালী কেইটা যেনে তেনে দিহা এটা লগালো যদি ইয়াত থাকিলেহেঁতেন অধ্যায় কৰি মাৰিলে গতিকে যি একো নাম লাখুটি আছে তাকে লৈ আমি সেই পশ্চিম দিশৰ মানুহখিনি ওচৰলৈ যাওঁ ব'ল এই চকুৰ আগতে দিনবোৰ কেনেকৈ সলনি হ'ল তোক কলো নহয় এই আগৰ অজৰ মহাৰাজৰ দিনত আমি এই ঠাইত কম ভোগ কৰিছিলো নে এই মই তোক কলো নহয় এই আমাৰ ঘৰ পুখুৰী ইমান ডাঙৰ মাছ ইমান ডাঙৰ মাছ থাকে তই গমেই পোৱা নাই হাতখন ঠেকা দিছো যে ইমান জনী আৰু তোক কলো নহয় এই কাছ এই গাখীৰ এই মাখন ইমান ডাঙৰ সতেজ ফল থাকে জানো ইমানটো বুলি কওঁ তাৰপিছত কি জানো না একেবাৰে গছৰ লাগি এই গছৰ তল একেবাৰে ভৰপূৰ দি থাকে গম পাইছে নাই তাৰপিছত কি কম বুলি কি কয় পেলাই দিওঁ এই তই এনেই কৈছ গছৰ একেবাৰে সতেজ ফলটোহে খাওঁ কলে গ'ল বাৰু সেই দিনবোৰ কলে গ'ল এই সকলোবোৰ এই দখলত মহাদোকানে আছে বুজিছ এই আগৰ অজৰ মহাৰাজে নাই কমেও প্ৰতি এমাহৰ দুমাহৰ মূৰে মূৰে এই প্ৰজাসকলৰ খবৰ লৈছিল সুখ দুখৰ বিচাৰ কৰিছিল এই প্ৰজাসকলৰ অভাৱেই হওক বা দুখী বিচাৰেই হওক এই ঠাইতে সমাধান আৰু এই জনলৈ কি চাবা প্ৰজাসকলৰ সুখ দুখৰ কথা বাদেই এই ৰাজ্যত কি ঘটিছে তাকো মন কৰিবলৈ সময় নাই বুজিছে অকল শিখে ৰূপৱতী গুণৱতী এই ৰাণী কেইজনীলৈ লাগিলে দুইটাকে আধ্যায় কৰি পেলাব মই কি ভয় কৰো বুলি ভাবিছ নি সেইদিনা তোক যে অদাই ৰঙা চকুৱে চাইছিলে সেইদিনা এই তোৰ চুৰিয়া তলে কি কৈছিলে সেইদিনা মহাৰাজে ৰঙা চকু যি দেখুৱালে মোৰ চুৰিয়া তলে মোৰ চুৰিয়া তলে ঘাম পাতি গৈছে নে সৰু পাতি গৈছে এতিয়া কৈছা তই কি মই ভয় নকৰো মই মহা নাথাকিলে ভয় নকৰো কিবা মাছ থাকিলে মানে বুজিছ কাইটি সেইকাৰণে ৰজা এই খাবও ফুটিব পিন ধৰিবৰ কাৰণে সন্তানৰ মোক দেখা নাই কথাটো তই ঠিকেই কৈছ এতিয়া চা অযোধ্যাৰ সেইটো প্ৰান্তত সেই মানুহখিনিৰ সৈতে আমি আমাৰ পৰিয়ালটো থৈ আহিছো না তালৈ যাব লাগিব আৰু যদি সোনকালে নেপাওঁগে আটাই মুখাই জিঅ বল নুধুকাটো হৈছে হা এই কাইটি কি কয় এনেই মানে কথা এটা সুধো বুলি আহিছিল নে এইটো এনেইতো পৰিয়ালৰ সংখ্যা কিমান মান হ'লগে বাৰু মোৰ পৰিয়াল একদম বৰ নদন বদন নহয় নদন মানে বদন সেইটো নদন বদন নহয় এই মই পৰিয়ালটো একদম আহল বহলকে চিন্তা কৰিছো নহয় এই মানে তোক কলো আৰু প্ৰথম কলা এজনী আনিলো তাৰ ভাগৰ তিনিটা এই আকৌ হাতলৈ গৈছিলো নহয় হাতৰ পৰা আনিলো এজনী সেইজনীও তিনিটা তোক কলো নহয় এই ওচৰতে শালিখনি খেতি আৰম্ভ কৰিলো ডাঙৰ মই খেতিয়ক বুলি নাই তাত বহুত জুপিয়া লাগিলে মোক কাটি মই মানুহ ফালে গলো আৰু মই মাত লগালো বোলো ঘৰত কোনোবা আছে নে কাটি ভিতৰৰ পৰা যিটোহে মাত দিলেও কাটি নকব আৰু গৈছো ৰব কাটি এনেকে হাতত পানী লাগিলে এনেকে দিলে নহয় কৈছো নহয় মই এনেকে পানী খাটি দিলে মোক মই তাই চকুলে চালো তাই মোলে চাই ময়ো চাওঁ যেতিয়া চকুৱে পৰিলে যিটোহে গাজনি মাৰিলেও মই ধৰি লৈ আহিলো সেইজনী ভাগৰ তিনিটা আধা আকৌ মই মানে এতিয়া তোক বুজি পালো দেই তোৰ মানে পৰিয়ালৰ সংখ্যা বহুত ন এফালে তিনি ন আধাটো বুজি নাপায় তই বৰ ভেদা নকওঁ দেই এই সৌজনী ভাগৰ আহো নকৰা ঈশ্বৰে দিছে কিবা লৈছো মই আৰু
নলবি আঁঠুৰ ঢিলা ওলাই যাব হেৰি মানে দেই আশা কৰিছিলো ল'ৰাটিৰ কাৰণে এই ঈশ্বৰে দি আছে মই লৈ আহি আছো ল'ৰা নহয় চাওঁতে তোতকে অকণমান বেছি চিন্তা কৰ আকৌ দেই মই ডাঙৰ নহয় জানো ডাঙৰ বৰকে ভাবিবই লাগিব তই ভাবিলে খালি ময়ো ভাবি নকওঁ সেইকাৰণে ভাবি আছ তাৰপিছতো কয় নহয় মোৰ মানুহজনে কি কয় হয় আৰু লাগে আৰু লাগে আৰু লাগে আৰু লাগে কুলি নহয় তই মোক কথা এটা কৈছো বা দেই তই মোৰ ঘৰখনৰ কথা জানই ঘৰখন মোৰ যিহে আন্ধাৰ নকবা ঘৰত চলি আছ মোকো মানুহজনীয়ে কয় নহয় কি কয় খিৰিকী লাগে খিৰিকী কেলে আকৌ কয় পোহৰ লাগে পোহৰ কেলে এইবোৰ কথা পাতি থাকিলে নহব এই বেলি পৰিব হ'ব